বিভাগৰ অভিযান জব্দ 3 লক্ষাধিক টকাৰ মূল্যৱান কাঠ দৰঙৰ দলগাঁৱত বন বিভাগৰ অভিযানত জব্দ লাখ লাখ টকাৰ মূল্যৱান কাঠ উত্তৰ কামৰূপ বন সংমণ্ডলৰ বিষয়াৰ নিৰ্দেশত মঙলদৈ আৰু কামৰূপ সংমণ্ডলৰ বন বিভাগৰ যুটীয়া অভিযানত দৰঙৰ দলগাঁৱৰ বটামাৰী আৰু 5 নং বৰুৱাজাৰ গাঁৱৰ পৰা অবৈধভাৱে চলি থকা দুটাকৈ কাঠফলা মিলসহ 3 লক্ষাধিক টকাৰ মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হয় বটামাৰী গাঁৱৰ সুলেমান আলী আৰু 5 নং বৰুৱাজাৰ গাঁৱৰ জনক তেলী নামৰ দুজন ব্যক্তিয়ে বহুদিনৰ পৰাই অবৈধভাৱে কাঠফলা মিল চলাই আহিছিল দুটা মিল পালো আৰু কাঠ আমি যথেষ্ট সংখ্যক কাঠ পালোঁ কাঠখিনি আমি চিজ কৰিছোঁ চিজ কৰি এতিয়া আমি কাঠখিনি কাৰ্যালয়লৈ লৈ যাম লোড কৰি আছোঁ এই আমি প্ৰায়খিনি নঞ্চালে পালোঁ প্ৰায় আমি ইতিমধ্যে লোড কৰিলোঁহে 3-4খন গাড়ীত আজি ৰাতিপুৱা আমাৰ উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়া ডিএফও ছাৰে তেখেতে কিবা ইনফৰমেশ্যন পালে যে এই দুটা মিল অবৈধভাৱে চলি আছিল 2 নম্বৰ বাটাবাৰী মানে পূব বাটাবাৰী তাৰপিছত লগে লগে আমাক ৰাতিপুৱা প্ৰায় 4টা বজাতে খবৰ দিলে 4টা বজাত খবৰ দি পেলাই ক'লে যে মিল দুটা ইমিডিয়েট যায় আপোনালোকে চিজ কৰক তাৰপিছত তেওঁ নিজে ষ্টেপ ল'লে লৈ বেটেলিয়নখিনি পঠাই দিলে তাৰপিছত আমাৰ এইটো মানে ৰঙিয়া খণ্ড বন কাৰ্যালয়ৰ কৰ্মচাৰীসকলকো পঠালে তেওঁলোকৰ সহযোগত আমি মঙলদৈ খণ্ড বন কাৰ্যালয়ৰ কৰ্মচাৰীসকলে ৰাতিপুৱা আমি 7টা বজাৰ পৰা নন ষ্টপ আমি মানে অপাৰেশ্যন কৰোঁ বন বিভাগে পুৱাই চলোৱা অভিযানত জব্দ কৰে উক্ত কাঠখিনি